মুস্তাফা কামাল আজিৰে মোল্লাসকলক চেলেঞ্জ কৰিছে। মোল্লাসকলে কেতিয়াও নিজৰ মান সন্মান নষ্ট কৰি তেখেতৰ নিচিনা এজন ফাল্টু মানুহৰ লগত তৰ্ক কৰিব নেকি? আমাৰ নিচিনা মানুহৰ লগত তৰ্ক কৰিব লাগিব। তেতিয়া আমি তেখেতৰ লগত আমি যুঁজিবলৈ সাজু আছোঁ। তেখেতক কিদৰে প্ৰত্যুত্তৰ দিব লাগে আমি দি যাম, আৰু তেখেতৰ কোনটো যুক্তিত কথা পাতে সেই যুক্তিত কথা আমি পাতি যাম। আমি চেলেঞ্জ কৰিছোঁ, আমাৰ লগত চেলেঞ্জ কৰক মুস্তাফা কামাল আজিৰে। আমি তো আজি কথা পাতিম কেইটামান অন্ধভক্ত বুলি ক'লে আপোনালোকে গম পাই গৈছে অন্ধভক্ত কাক কয়, আৰু কেইজনমান মানে মহা অন্ধভক্ত আছে, আৰু সেই অন্ধভক্ত কেইজন কাৰ অন্ধভক্ত হয়, মানে কাৰ পক্ষত মানে ইমান অন্ধ হৈ পৰিছে, সেই বস্তুটো আপোনালোকক আজি দেখুৱাম। চাওক, দুদিন ধৰি আপোনালোকে চাই আছে যে মুস্তাফা কামাল আজহাৰীৰ মানে এটা ভিডিঅ' যে পূজা মণ্ডপত গৈ তেওঁ মানে পূজা কৰি আছিলে, পূজা কৰি থকা অৱস্থাত সেই ফটোটো ভাইৰেল কৰিলে। ভাইৰেল হোৱাৰ পিছত সেই ফটোটো লৈ বহুতে নানান ধৰণৰ সমালোচনা, বিতৰ্ক, নানান ধৰণৰ আলোচনা তেওঁক লৈ পেলানি কৰি আছে। গতিকে এতিয়া কথা হ'ল, কোনে কি ধৰ্ম কি কৰে সেইটো ক'বলগীয়া একো নাই। মোৰতে মুস্তাফা কামাল আজহাৰী, মই এটা তেখেতৰ মানে কমেণ্ট বক্সত এটা কমেণ্ট কৰিছিলোঁ। মই কমেণ্ট কৰাৰ পিছত মই স্ক্ৰীনশ্বটটো আপোনালোকে চাবলৈ পাইছে। মই কমেণ্ট কৰাৰ তলত মানে ইমানেই মানুহে মোক সমালোচনা কৰিছে যে সেইসকল মই নিশ্চয় তেওঁলোক কিন্তু অন্ধভক্তই হ'ব লাগিব। অন্ধভক্তৰ কাৰণে তেওঁলোকে মোৰ লগত এনেকুৱা যুক্তিহীন তৰ্ক লৈ পেলানি মোৰ লগত মানে তৰ্ক কৰি আছে। গতিকে মই প্ৰত্যেকটা কথাত তেওঁলোকক যুক্তি দেখুৱাই আছোঁ, কিন্তু ইমানখিনি যুক্তি দেখুৱাৰ পিছতো তেওঁলোকে মানি লোৱা নাই। সেই মানি লোৱা নাই কাৰণে তেওঁলোক অন্ধভক্ত। যদি অন্ধভক্ত নহ'লহেঁতেন তেতিয়াহ'লে নিশ্চয় মানি ল'লেহেঁতেন। মই কিন্তু প্ৰত্যেকটা কথা যুক্তি সহকাৰে মই তাত কমেণ্ট বক্সত মই আপোনালোকে চাবলৈ পাইছে, প্ৰত্যেকটা কথা মই যুক্তিত কৈ আছোঁ, কিন্তু তেখেতলোকে মানি লোৱা নাই। মানি ল'ব কেনেকৈ? সেইকেইটা হৈছে মুস্তাফা কামাল আজহাৰীৰ অন্ধভক্ত মানে পুহি থোৱা, এইবিলাক পুহি ৰখা হয়। মুস্তাফা কামালে সেইবিলাকক মানে পুহি ৰাখিছে যে মোৰ কমেণ্ট বক্সত যদি কোনোবাই মোৰ পোষ্টৰ তলত যদি কোনোবাই কমেণ্ট কৰে তেতিয়াহ'লে সেই কমেণ্টবিলাক আপোনালোকে চাই পেলানি তেওঁৰ লগত বিতৰ্ক কৰিব। সেইবিলাক পুহি ৰখা অন্ধভক্ত বুলি কয়। গতিকে সেইবিলাকতো আমি কেৰেপ নকৰোঁ, সেইটো পিছৰ কথা নহয় জানো? যি কি নহওক, গতিকে মোক কৈছিলে যে আপুনি যদি পাৰে তেখেতৰ লগত যুক্তি লৈ তৰ্ক কৰক। মই এটা কথা কৈছিলোঁ, কমেণ্টত কৈছিলোঁ যে যুক্তি লৈ যোনে নেকি যুক্তি বুজি নাপায় তেওঁৰ লগত তৰ্ক কৰি কোনো যুক্তিৰ অৰ্থই বুজি নাপায়, তেওঁৰ লগত তৰ্ক কৰি কোনো লাভ নাই। তেখেতে মোক কৈছিলে যে মোল্লাবিলাকে বোলে মুস্তাফা কামাল আজহাৰীৰ লগত মোল্লাবিলাকে বোলে তৰ্ক কৰিব নোৱাৰে বা মোল্লাবিলাকৰ লগত মানে জিকিব নোৱাৰে, সেই কথাটো কৈছিলে। মই আৰু এটা কথা ক'লোঁ তেখেতক, মুস্তাফা কামাল আজহাৰীক মুছলিম সমাজৰ মানুহে মানে তাক এৰি দিছে। মানে যেতিয়া নেকি কুকুৰ যেতিয়া পগলা হৈ যায় তেতিয়া কিন্তু মানুহে সেই কুকুৰৰ পৰা মানে দূৰে দূৰে থাকিব বিচাৰে। কেতিয়া কামুৰি দিব, কেতিয়া কি কৈ দিব ঠিকনা নাই নহয়। কথাটো বুজি পাইছে যে মুস্তাফা কামাল আজহাৰীৰ ঘটনাটো ঠিক তেনেকুৱাই হৈ গ'ল। এতিয়া তেখেতে ভুকি আছে, তেখেতে যোনটো ফেচবুকৰ যোনটো কণ্টেণ্ট লৈছে সেই কণ্টেণ্টৰ টপিক হৈছে ধৰ্ম, মুছলিম ধৰ্মক বদনাম কৰা আৰু হিন্দু ধৰ্মক তেখেতে সন্মান দিয়া। গতিকে তেখেতে নিজেই মুছলিম ধৰ্মত আছে, নিজে মুছলিম ধৰ্মত থাকি যদি এজন মানুহে নিজৰ ধৰ্মটোক বদনাম কৰি আন এটা ধৰ্মক সন্মান কৰি থকা, সেইটো কিমান যুক্তি হ'ব? সেইটো মোক আপোনালোকে এই যুক্তিটো প্ৰথমতে আপোনালোকে মোক ভাঙি দিয়ক যে মই নিজে এজন মুছলিম হৈ নিজৰ মুছলিমৰ বদনাম কৰি আনৰ ধৰ্মক মই সন্মান কৰি আছোঁ। হয়, আনৰ ধৰ্মক সন্মান কৰিব লাগিব, এইটো ইছলামে কৈছে। মই বেলেগৰ প্ৰত্যেক যিমান ধৰ্ম আছে পৃথিৱীত প্ৰত্যেকটা ধৰ্মকে মই সন্মান কৰোঁ, মই নিজেও সন্মান কৰোঁ আৰু কৰিবও লাগিব। আৰু ইছলামে কৈছে যে সকলো ধৰ্মকে তোমালোকে সন্মান কৰা, সকলো মানুহক সন্মান কৰা। চবতকৈ ডাঙৰ, মই জনামতে চবতকৈ ডাঙৰ ধৰ্ম হৈছে মানৱ ধৰ্ম। গতিকে মুস্তাফা কামাল আজহাৰীয়ে যদি মানৱ ধৰ্মৰ বিষয়ে কিবা এটা কথা ক'লেহেঁতেন তেতিয়াহ'লে মুছলিম সমাজে তেওঁক নিশ্চয় আঁকোৱালি ল'লেহেঁতেন। এতিয়া তেখেতেতো মানৱ ধৰ্মৰ কথাটো মানে কয় বুলিতো আপুনি কেনেকৈ বিশ্বাস কৰিব? এইটো মানৱ ধৰ্মৰ কথাটো তেখেতে নকয় কেতিয়াও। তেখেতেতো কেৱল মুছলিমৰ বদনাম। এই কথাটো নিজে এজন মুছলিম হৈ মুছলিমৰ বদনাম কেনেকৈ কৰে? এইটো কেনেকৈ, কোনটো যুক্তিত পৰিছে? আপোনালোকে মোক ভঙাই দিয়ক। এইটো কি যুক্তি থকা কথা হয় নেকি বাৰু কওক? আপোনালোকে যে কয় যে কোনো মোল্লাই মুস্তাফা কামাল আজহাৰীৰ লগত তৰ্ক কৰিব নোৱাৰে,
তেখেতে যুক্তিত নাযায় আপোনালোকে এটা মোল্লাই তেখেতৰ লগত তৰ্ক কেনেকৈ কৰিব যদি আপোনাক যদি কোৱা এটা প্ৰশ্ন কৰা হয় যে আপুনি আজি ৰাতি ভাত আপুনি কিহে খাইছে তেখেতে যদি কয় আজি মই বজাৰ গৈছিলো বজাৰ যোৱাৰ পিছত সবজিৰ দাম ইমান বন্ধাকবিৰ দাম বেলেগ বন্ধাকবিৰ দাম হেতু কাৰণে মই ভাজি চেৰি নানিলো সবজি নানিলো আলু আনিব নোৱাৰিলো ডালি আনিবলৈ পাহৰি থাকিলো গতিকে তেখেতে প্ৰশ্নটো কৰিছিল আপোনাক কি আৰু আপুনি উত্তৰটো কি দিলে ঠিক তেনেকুৱাই মুস্তাফা কামাল আজহাৰীৰ কথাবিলাকো তেনেকুৱা তেখেতে যদি এটা কথা সুধিলে সেই কথাটো সিধা সিধিকৈ কেতিয়াও উত্তৰ নিদিয়ে এটো হল মাইনাস পইণ্ট তেতিয়া যদি আপুনি এজন মানুহৰ লগত কথা পাতি আছে তো কথা পতাৰ পিছত যদি আপুনি কোনো যুক্তি তাত নাথাকে যে মই এটা প্ৰশ্ন কৰিছো তেখেতে সিধা সিধিকৈ হেতু প্ৰশ্নৰ উত্তৰ তেখেতে দিলে তেতিয়া হেজন মানুহৰ লগত কথা পাতি ভাল লাগে কিন্তু তেখেতে কি কৰে হেতু বেলেগ ধৰণে নি বেলেগ এটা ব্যাখ্যা কৰি তেখেতক অন্য এটা দিশত মানে লৈ যাবলৈ চেষ্টা কৰে কাৰণ এটা কথা আছে চাওক আমিও জানো আমি লগৰ বিলাকৰ লগত আমাৰ লগৰো বহুত আছে কেতিয়াবা যদি কথাৰ দ্বাৰা তেওঁ মানে জিকিব নোৱাৰে তেতিয়া তেখেতে কি কৰে অন্য কথা অন্য বিষয় লৈ পেলানি মানে সেই কথাটো অন্যফালে টানি লৈ যাব মানে তেখেতে যে প্ৰকাৰে হওক মানে জিকিবই লাগিব গতিকে কথাটো হৈছে তেনেকুৱা মোৰো ইচ্ছা আছে এদিন মই মুস্তাফা কামাল আজহাৰীৰ লগত মই তেখেতৰ লাইভত মই কেইবাবাৰ ৰিকুৱেষ্ট কৰিছো তেখেতে কিন্তু ৰিকুৱেষ্ট একচেপ্ট কৰা নাই গতিকে ময়ো এদিন তেখেতৰ লগত মই চেষ্টা কৰিম লাইভত দুই আখাৰ কথা ক'বলৈ আৰু তেখেতে কেনেকৈ যুক্তিত কথা পাতে সেই কথাটো মোৰ চাবলৈ ইচ্ছা আছে ময়ো চাম এদিন তেখেতৰ লগত কথা পাতিবলৈ মোৰ বহুত ইচ্ছা আছে এনেকৈ মই পাৰিলে ডাইৰেক্টলিও তেখেতৰ লগত লগ কৰি হ'লেও মই কথা পাতিম যুক্তিত যদি তেখেতে যুক্তি প্ৰকৃততে যুক্তি বিচাৰে যুক্তিত কথা পাতিব বিচাৰে তেতিয়াহ'লে নিশ্চয় পাতিম আমিতো তেনেকুৱা ভয় কৰা মানুহ নহয় ন যে আপোনাৰ লগত আপুনি সিধাকৈ এটা প্ৰশ্ন কৰিলে আপুনি সিধা সিধি উত্তৰ দিব তেনেকুৱাকৈ কথা পাতি ভাল লাগে গতিকে বহুতো চাইছো লাইভত বহুত মানুহে বহুত ধৰণৰ কথা পাতে কিন্তু কথা পাতিলেই নহ'ব নহয় কথাৰ যুক্তি লাগিব গতিকে আৰু সেই মুস্তাফা কামাল আজহাৰীৰ পুহি ৰখা কেইটামান দালাল মানে পুখি ৰখা কেইটামান অন্ধভক্তক কৈ আছো আপোনালোকে যদি আপোনাৰো নিজৰ জ্ঞান আছে তেতিয়াহ'লে নিজৰ জ্ঞানেৰে সদায় বিবেচনা কৰিব যে কোনটো মানুহে শুদ্ধ কথা কৈ আছে কোন মানুহে শুদ্ধ কথা আপুনিতো তেখেতে এই কিবা কিবি 14 নম্বৰ আমক 14 নম্বৰ 110 14 নম্বৰ 420 14 নম্বৰ 525ত আছে এইটো আমকত আছে এতিয়া সবে সকলোৱেতো যিসকল অন্ধভক্ত আছে আপোনালোকেতো নাজানে কোন সূৰাত কি লিখা আছে আপোনালোকৰ অৰ্থ নাজানে গতিকে আপোনাক কৈ দিলে যে 14 নম্বৰ 3ত এইটো কথা লিখা আছে দুৰ্গা পূজাত গোটেই মুল্লাসকল যাব পাৰে আপোনালোকে মানি লৈছে কিন্তু আপুনিতো প্ৰকৃততে কেতিয়াও নাজানে যে সেই 14 নম্বৰ 2ত কি লিখা আছে আপুনিতো নাজানে তেখেতে কৈছে বুলিয়ে যে আপুনি তেখেতৰ কথাটো মানি লৈছে আৰু সেই মতেই আপোনালোকে তেখেতৰ অন্ধভক্ত হৈ গৈছে গতিকে অন্ধভক্তক বাহিৰত হৈ আহক আজিৰ যুগত মানুহ অন্ধভক্ত হৈ নাথাকে নিজৰ আপোনাৰ বুদ্ধি আছে বিবেচনা আছে নিজৰ বুদ্ধি খটাওক যে এজন মানুহে কোনটো দিশত কথা কৈ আছে এজন মানুহে মানুহক কোন দিশত লৈ যাবলৈ চেষ্টা কৰি আছে সেই বস্তুবিলাক আপোনাৰ নিজৰ বুদ্ধি বিবেচনাৰে কাম কৰি যাওক অন্ধভক্ত নহব অন্ধভক্তৰ দিন এই আজি বহুত আগতে গ'ল গম পাইছে অন্ধভক্তৰ জামানা এতিয়াও হৈ থকা নাই গতিকে সেইবিলাক বাদ দিয়ক এতিয়া কথা হ'ল মই মুস্তাফা কামাল আজহাৰীক মই কেইবাবাৰো মই একচেপ্ট মানে হেৰিত ৰিকুৱেষ্ট কৰিছো তেখেতে কিন্তু হেৰি কৰা নাই হয়তো চিনি পোৱা নাই চাগে মই তেখেতক মানে জয়েন কৰিবলৈ মই চেষ্টা কৰি আছো মানে যেদিনা জয়েন হৈ যাম তেখেতৰ লগত ময়ো যুক্তি সহকাৰে দুই চাৰিটা কথা মই ক'বলৈ চেষ্টা কৰিম তেখেতৰ লগত আৰু তেখেতে কেনেকৈ হয়তো বহুত মুল্লা বুলি মুল্লাৰ লগত তেখেতে টক্কৰ ল'ব নোৱাৰে কাৰণ মুল্লাইতো সদায় নিজৰ মান সন্মান বচাবলৈ চেষ্টা কৰিব মুল্লাই আপোনালোকে যে কয় যে মুল্লাই টক্কৰ ল'ব নোৱাৰে গোটেই অসমত মুল্লা এজন নাই মুস্তাফা কামাল আজহাৰীৰ লগত টক্কৰ ল'বলৈ সেই কথাটো কিন্তু মিছা মুল্লাসকলে কেতিয়াও আপুনি মুল্লাসকলে কি নিজৰ মান সন্মান কি মানে ৰাইজৰ মাজত কি বিলাই দিবলৈ চেষ্টা কৰিম নে এজন মুল্লাৰ মান সন্মান আছে ইজ্জত আছে তেওঁলোকে কেতিয়াও এনেকুৱা এজন ফালতু এনেকুৱা থাৰ্ড ক্লাছ মানুহৰ লগত তৰ্ক কৰি নিজৰ মান সন্মান নষ্ট নকৰে বুজি পাইছে কথাটো এনেকুৱা থাৰ্ড ক্লাছ মানুহৰ লগত কেতিয়াও তৰ্ক নকৰে আপোনালোকে যে কয় আপুনি নিজেই ভাবি চাওক এজন মানুহে নিজৰ জ্ঞানক লৈ চ্যালেঞ্জ কৰা মানুহ
যে মই সবাতোতকৈ জ্ঞানী, মই পৃথিৱীত সকলোতকৈ জ্ঞানী মানুহ, মোতকৈ জ্ঞানী মানুহ পৃথিৱীত আৰু কোনো নাই। গতিকে আপুনি নিজেই কওকচোন যে মই যদি ইমানেই পৃথিৱীত সকলোতকৈ বিশ্ব ব্ৰহ্মাণ্ডতকৈ মই জ্ঞানী মানুহ, তেতিয়া আপোনাৰ মতে মই কি? আপোনালোকেই কওক যে আপোনাৰ মতে মই নিজক কৈছো মই নিজেই জ্ঞানী মানুহ, মোতকৈ জ্ঞানী পৃথিৱীত আৰু কোনো নাই। মই চ্যালেঞ্জ কৰি কৈছো মোৰ লগত টক্কৰ লোৱা মানুহ এই পৃথিৱীত কোনো নাই, বিশ্ব ব্ৰহ্মাণ্ডত কোনো এজন মানুহ, এজন মাইকেলাল মোৰ লগত টক্কৰ ল'বলৈ নোলায়। এই কথাষাৰ কোৱাৰ পিছত কি আপুনি মোক কি আপোনালোকে মূৰ্খ বুলি ক'ব, নে মোক কি আপোনালোকে মোৰ ফটো বেনাৰত মোৰ এইবিলাক মহৎ লোকৰ বাণী বুলি আপোনালোকে প্ৰচাৰ কৰি থাকিব মই এইখাৰ কথা কোৱাৰ পিছত, নে আপোনালোকে মোক মূৰ্খ বুলি ক'ব? সেই কথাষাৰৰ উত্তৰ আপোনালোকে মোক দিয়ক। আজি মুস্তাফা কামাল আজিৰে মোল্লাসকলক চ্যালেঞ্জ কৰিছে। মোল্লাসকলে কেতিয়াও নিজৰ মান সন্মান নষ্ট কৰি তেখেতৰ নিচিনা এজন ফাল্টু মানুহৰ লগত তৰ্ক কৰিব নেকি? আমাৰ নিচিনা মানুহৰ লগত তৰ্ক কৰিব লাগিব, তেতিয়া আমি তেখেতৰ লগত আমি যুঁজিবলৈ সাজু আছো। তেখেতক কিদৰে প্ৰত্যুত্তৰ দিব লাগে আমি দি যাম, আৰু তেখেতৰ কোনটো যুক্তিত কথা পাতে সেই যুক্তিত কথা আমি পাতি যাম। আমি চ্যালেঞ্জ কৰিছো, আমাৰ লগত চ্যালেঞ্জ কৰক মুস্তাফা কামাল আজহাৰী, আমি দৰকাৰ হলে তেখেতৰ লগত বহি আমি কথা পাতিম। ধৰ্ম কাক শিকাব? ধৰ্ম হয়তো ইমান ডাঙৰ হৈ গৈছো, ধৰ্মৰ বিষয়ে অলপ হলেও আমাৰ জ্ঞান আছে, অলপ হলেও আমাৰ নলেজ আছে। গতিকে আপোনাৰ নিচিনা আজি কালি পৰহি জন্ম লৈ এজন মানুহে গোটেই পৃথিৱীৰ লগত টক্কৰ লৈ আছে। গোটেই পৃথিৱীত যিমান ধৰ্ম আজি কোটি কোটি কিমান হাজাৰ বছৰ মানুহে ধৰ্ম কৰি কৰি মানুহ হেৰি হৈ গ'ল, ধ্বংস হৈ গ'ল। তেওঁলোকে আজিলৈকে এটা ইছলাম ধৰ্মৰ এটা বদনাম উলিয়াব পৰা নাই। তেওঁলোকে আপুনি আজি কোৰাণখনৰ 2-4টা অৰ্থ আপুনি জানে বা নাজানে সেইটোক লৈ আপুনি নিজক ইমান মহাজ্ঞানী বুলি ভাবি আছে। ইমান মহাজ্ঞানী বুলি ভাবি আছে, নিজক এবাৰ ভাবক, নিজে এবাৰ প্ৰশ্ন কৰক যে মই কিমানটো মূৰ্খ হৈ পৃথিৱীত জন্ম লৈছো। আপুনি নিজে নিজক ভাবক। এটা কোৰাণ যেতিয়া এজন মানুহে মুখস্থ কৰে, এটা কোৰাণ মুখস্থ কৰাৰ পিছত এজন মানুহ তাৰ জ্ঞানৰ ভাণ্ডাৰ থাকে। এটা কোৰাণ মুখস্থ কৰা সাধাৰণ কথা নহয়। গতিকে আপুনি যদি প্ৰকৃততে আপুনি কোৰাণ মুখস্থ কৰিলেহেঁতেন আৰু প্ৰকৃততে যদি আপুনি কোৰাণৰ অৰ্থ জানিলেহেঁতেন, হয়তো এনেকুৱা ভণ্ডামি কৰা আপুনি বহুত দিন আগতেই এৰি দিলেহেঁতেন। কাৰণ কোৰাণত আমি অলপ হলেও জানো যে কোৰাণত বহুত ধৰণৰ এনেকুৱা কথা আছে, আমি শুনিছো। এনেকুৱা ভণ্ডামিৰ কথা কোনো দিনা কিন্তু আমি শুনা নাই। আপোনাৰ নিচিনা এজন মানুহ আহিলে হয়তো পৃথিৱী আজি বহুত দিন আগৰ পৰাই পৃথিৱীখন ধ্বংস হৈ গ'লহেঁতেন। মই এইটো কথাটো কৈ দিছো আপোনাক। যদি আপুনি আজিৰ পৰা আৰু কেইবা হাজাৰ বছৰ আগত যদি আপোনাৰ নিচিনা মুস্তাফা কামাল আজহাৰী জন্ম ল'লেহেঁতেন, কিন্তু পৃথিৱীত তেতিয়াই ধ্বংস হৈ গ'লহেঁতেন। আমি হয়তো আজি আপোনাৰ লগত কথা পাতি আছো, পাতিব নোৱাৰিলোহেঁতেন। আপোনাৰ নিচিনা এজন পণ্ডিত যদি পৃথিৱীত থাকিলেহেঁতেন, পৃথিৱী কেতিয়াবাই ধ্বংস হৈ গ'লহেঁতেন। গতিকে পণ্ডিত, আপুনি নিজকে পণ্ডিত সজাই নাথাকিব। ভাল হ'বলৈ চেষ্টা কৰক, মানুহক ভাল জ্ঞান দিবলৈ চেষ্টা কৰক। মানুহে আপোনাক কেনেকে মৰম চেনেহ দিব, কেনেকে আপোনাক আঁকোৱালি ল'ব, সেই চেষ্টা কৰক। প্ৰকৃতক নিজৰ ধৰ্ম বাদ দিয়ক। আপুনি ইছলাম ধৰ্মত আছে, ইছলাম ধৰ্ম বাদ দিয়ক। হিন্দু ধৰ্মত আছে, আপুনি হিন্দু ধৰ্মও বাদ দিয়ক। কোনো ধৰ্ম কৰিব নালাগে। ধৰ্ম বস্তুটো মানুহৰ অন্তৰৰ পৰাহে আহে। ধৰ্মটো মই মনে মনে কৰিম। কাৰোবাক দেখুৱাই ছ'চিয়েল মিডিয়াত মানুহে ধৰ্ম কৰে নেকি? সেইটোক ধৰ্ম বুলি কয়। ছ'চিয়েল মিডিয়াত আপুনি নিজৰ ধৰ্মক প্ৰচাৰ কৰি আছে, নিজক জ্ঞানী বুলি কৈ আছে। এইটো কেনেকুৱা ধৰণৰ আপুনি জ্ঞানী জ্ঞানী কৈ থাকে, গাই থাকে? এইটো কি ধৰ্ম বুলি কয়? এইটো ধৰ্ম মানুহৰ অন্তৰত থাকে। মানুহৰ মানৱ ধৰ্ম আপুনি যে ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি আছে, সেইটো মানৱ ধৰ্মৰ বিষয়ে আপুনি ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি থাকক। তেতিয়া মানুহক আপোনাক আঁকোৱালি ল'ব, ৰাইজে আপোনাক মৰম চেনেহ দিব। এইটো জ্ঞানী বুলি নকয়। যদি মানুহক ভাল ৰাস্তা দেখুৱাব নোৱাৰে, আপুনি অন্তত মানুহক বেয়া ৰাস্তাও নেদেখুৱাব। মানুহক বেয়া দিশৰ পৰা যদি আপুনি বচাব নোৱাৰে, ভাল এটা দিশ যদি দেখাব নোৱাৰে, তে বেয়া দিশতো অন্তত এজন মানুহক আপুনি নিদিব। গতিকে এইটো এটা আপোনাৰ অনুৰোধ। আপুনি ধৰ্ম গুৰু হৈ যোৱা নাই। আপুনি যে আজি হিন্দু ধৰ্ম ভাল কথা, আমিও যাওঁ। আপুনি দুৰ্গা আপুনি মণ্ডপত গৈছে, আমিও ভাল পাইছো, আমিও যাওঁ। সেইটো বহুত ডাঙৰ কথা নহয়। সেইটোলৈ মই বিতৰ্ক কৰা নাই বা বিতৰ্ক কৰিব নাযাওঁ। যে আপুনি দুৰ্গা পূজাৰ মণ্ডপত গৈছে, আপুনি সেৱা কৰিছে, দুৰ্গা মাৰ পৰা সেৱা লৈছে, এইটো ভাল কথা, মই সেইটো কোৱা নাই। সেইটো আপোনাৰ ব্যক্তিগত কথা।
হেতুলৈ কোনো সমালোচনা কৰা নাই বা ময়ো আপোনাক সমালোচনা নকৰো যে হেতুলৈ কিয় গৈছে বহুত হিন্দু ধৰ্মৰ মানুহো আমাৰ মছজিদত আহে কেতিয়াবা আলোচনা কৰিবলৈ আহে আমাৰ ঈদ হলো বহুত হিন্দু ধৰ্মৰ ভাইসকল যুৱক ভাইসকল আমাৰ ঘৰত আহে ঈদ খাবলৈ আহে আমি একেলগে তেওঁলোকক মৰম চেনেহ কৰি একেলগে ককাই ভাই হিচাপে তেওঁলোকক আমি আমাৰ ঘৰত মাতো বা তেওঁলোকেও আহে একেলগে বহি খাও আমিও তেনেকুৱা মুছলিম ধৰ্মৰ মানুহ তেনেকুৱা পূজাত বা বিহুত প্ৰত্যেক মুছলিম ধৰ্মই দেখোন হিন্দু ভাইসকলৰ ঘৰত যায় লগৰ ইমান মানুহ আছে প্ৰত্যেকৰ ঘৰতে যায় হেতু একো ডাঙৰ নহয় হেতু মানৱ ধৰ্ম যাব পাৰে এজন মোৰ লগৰ হিন্দু ভাই আছে তেওঁলোকৰ ঘৰত কি মই যোৱাটো কি বাধা আছে নিয়ম আছে নিয়ম আছে কি নাই এটো হৈছে মানৱ ধৰ্ম গতিকে আপুনি যোনটো কৰি আছে এটো মানৱ ধৰ্ম নহয় হেতু মানৱ ধৰ্মও নহয় ধৰ্মও নহয় হেতু অধৰ্ম বুলি কয় হেতু মানুহক আপুনি বিপৰীত ৰাস্তাত লৈ যোৱা এটো এটা আপুনি হেৰি চলাই আছে প্ৰচাৰ চলাই আছে গতিকে আপোনাৰ লগত এদিন মোৰ বহিবলৈ ইচ্ছা আছে যদি আপুনি ভিডিওটো চাই আছে মুস্তাফা কামাল আজহাৰী যদি আপুনি ভিডিওটো চাই আছে মই আপোনাক প্ৰত্যেক দিনা মই লাইভত আপোনাক ৰিকুৱেষ্ট দি আছো একদিন হলে আপুনি একচেপ্ট কৰিব একচেপ্ট কৰিলে আপোনাৰ লগত লাইভত হলেও কথা পাতিম বা নহলে আপুনি ডাইৰেক্টলি এনেকুৱা যদি বহি কথা পাতিব বিচাৰে গতিকে আপোনাৰ লগত ময়ো কথা পাতিবলৈ দুই চাৰি কথা আপোনাৰ লগত বহি পাতিবলৈ মোৰ ইচ্ছা আছে যদি আপুনি ভিডিওটো চাই তেতিয়া আমাক আপুনি নিশ্চয় জনাব পাৰে